বিৰোধিতা কৰা সত্ত্বেও ইতিমধ্যে লোকসভা আৰু ৰাজ্যসভাত গৃহীত হৈছে ৱাকফ সংশোধনী বিধেয়ক। ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ লগতে ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আজি তেজপুৰৰ বড় মছজিদত জুম্মাৰ নামাজৰ পিছত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে তেজপুৰৰ মুছলমান ৰাইজে। আৰু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি এই ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত তেজপুৰ বড় মছজিদ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইছলামিক চিন্তাবিদ ইছফাকুল হুছেইন ডাঙৰীয়া আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। ৱাকফ সংশোধনী বিধেয়ক ইতিমধ্যে দুয়োটা সদনতে গৃহীত হৈছে, এই সন্দৰ্ভত কি ক'ব, আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব? এই সন্দৰ্ভত আমাৰ গোটেই ভাৰতবৰ্ষৰ লগতে অসমৰ তেজপুৰৰ মুছলমানে ইয়াৰ তীব্ৰ বিৰোধিতা কৰোঁ। কিয় কাৰণে ৱাকফ আইন যিটো আছে এইটো স্বাধীনতাৰ আগৰ পৰাই আছে আৰু ইমান বছৰ যেতিয়া চলি আছে তাক আকৌ সংশোধনী কৰিবলগীয়া কি আৱশ্যক আছে? আমাৰ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰীয়াৰ নীতি নিৰ্দেশনা হ'ল যে মুছলমানৰ সকলো অধিকাৰ কাঢ়ি লোৱা, আৰু এইটো ইমান সম্ভৱ নহয় যে ভাৰতৰ মুছলমানে যেতিয়া স্বাধীনতাৰ কাৰণে 57,000 উলমাই কেৰাম শ্বহীদ হৈছিল আৰু সেই তেজ আমাৰ মুছলমানৰ গাত আছে। আমি যেনেকৈ স্বাধীনতাৰ কাৰণে তেজ দিব পাৰোঁ, আমি আল্লাহৰ নামত ৱাকফ কৰা সম্পত্তিক উদ্ধাৰৰ কাৰণে আমি আন্দোলন কৰিব লগা হ'লে সেই আন্দোলন কৰিম। আমি জেল ভৰাও কাৰ্যসূচী যদি লয় অল ইণ্ডিয়া মুছলিম পাৰ্চনেল বোৰ্ডে, সেই আন্দোলনত পুৰুষ মহিলা যুৱক যুৱতী সকলো জড়িত হ'ব। আৰু এই ক্ষেত্ৰত মই নিজেও ৱাকফ বোৰ্ডৰ এজন মুতৱল্লী হওঁ, আৰু আমি মুতৱল্লী হিচাপে আমি ভাৰত চৰকাৰ এই আইনক আমি তীব্ৰ বিৰোধিতা কৰোঁ। আমি এই আইন কেতিয়াও আমি মানি নলওঁ। হয়, এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেজপুৰৰ মুছলমান ৰাইজে। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে অনাগত দিনত মুছলিম পাৰ্চনেল ল' বৰ্ডে যি নীতি নিৰ্দেশনা দিয়ে সেই অনুপাতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি অৱগত কৰে।